মোৰ চোৰ ঘূৰি যাব আপোনাৰ কোনটো কাৰ চেণ্ডেল আছিল চাওক চেণ্ডেল কোম্পানী ইমান সোপা চেণ্ডেল বনাইছে মই এই ভাল চাই এইটো লৈ যাওক দাদা মই বহুত দূৰকে কিয় দেখাও কিয় ভাল নাপায় আপোনাক টিভিত উঠিবতো এই শুনক না मंदिर के अनुसंधान केंद्र के सामने अपेक्षा कर रही है। ৰ'দ আজি কামাখ্যা মন্দিৰত পবিত্ৰ অম্বুবাচী মেলা উপলক্ষে আমি আহি আছোঁ এতিয়া এয়া আমি চিৰিয়াখানা হৈ আহি আছোঁ ধুনীয়া অভাৰব্ৰিজৰ তলেৰে অকণমান ছায়া পৰিছে বাৰু ভাল লাগিছে গছ গছনি নাই যদিও অভাৰব্ৰিজৰ ছায়াই অকণমান আনন্দ দিছে বাৰু মনত তো আমি গৈ আছোঁ এতিয়া এই সময়ত ইমান ৰ'দ দি আছে তথাপি গুৱাহাটীত ট্ৰেফিক জাম লাগিয়ে আছে আৰু অম্বুবাচীৰ কাৰণে চাগে গুৱাহাটীত ট্ৰেফিকটো বহুত বেছি হৈছে এতিয়া আজি হয়তো কোনোবা স্বৰ্গগামী হৈছে আৰু কিছুমান হয়তো জনম লৈছে এয়াই পৃথিৱীৰ বাস্তৱ সত্য কোনোবা আহিব কোনোবা যাব আৰু এই গৰমৰ মাজেদি আমাৰ যাত্ৰা আৰম্ভ হৈছে আমি আহি আহি ফেঞ্চি বজাৰ পালোঁ আৰু এয়া বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি শৰাইঘাটৰ বুকুত দূৰত গৰমটো কমা নাই বৰষুণ দিব বুলি ভাবিছিলোঁ কিন্তু বৰষুণ যাক অকণমান আহিয়ে গুচি গ'ল কোনো কথা নাই বাৰু আমি গৈ আছোঁ এয়া চাওক বিভিন্ন দেশৰ পৰা বিভিন্ন জেগাৰ পৰা তীৰ্থযাত্ৰীবিলাক আহি পেলাই দুই পাৰে বসতি পাতিছে আৰু এয়া চাওক পানী দি আছে পানী চাৱাৰিং পানী নহয় পানীৰ পাইপ ফুটিছে ন আমাৰ প্ৰণৱ আৰু শংকৰ ৰাও বলা গৰমৰ কাৰণে আৰু খোলা বা অফিচ খোলা আছে স্কুল খোলা আছে এইকেইটা দিনত মানুহ কম আছে কিন্তু ৰাতি যথেষ্ট সংখ্যক লাখ কালি মই ৰাতি আহিছিলোঁ 10 লাখৰ ওপৰত মানুহ আছে কালি তো যিহেতু নীলাচলৰ ওপৰত আমাক চেণ্ডেল নিয়া এলাও নাই ন দাস আমি ইয়াতে অকণমান থৈ যাম হেলমেট আৰু চেণ্ডেল আমাৰ কেইটকা হেলমেট চেণ্ডেল 20 টকা কৰে চেণ্ডেলত 20 টকা হেলমেট আমাক কি 10 টকা অফাৰ কৰিছে নেকি আমাক হা বঢ়িয়া থেংক ইউ গাড়ীখন কোনখন গাড়ী থাকিব আগৰখন এইখন ন অঁ চ' এইখন ইয়াত টেম্পৰাৰিলি মানে ৰাতি 2টা বজালৈকে বোলে ছাৰ্ভিচ আছে এইখন মানে চেণ্ডেল জোতা ৰাখাই গাড়ী আৰু তো আমি এইখনৰ অকণমান স্ক্ৰীনশ্বট বা ফটো চটো লৈ থ'লোঁ এয়া চাওক পৰিৱেশ ইয়াত ব্ৰিজৰ তলত অকণমান ছাঁ পৰিছে এইবাৰ ব্ৰিজখন বনোৱাৰ কাৰণে এটা ভাল হৈছে আৰু ইয়াত সম্পূৰ্ণভাৱে গাড়ীৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে এইটো চাইড ব'লা যাওঁ কালিও আহি ঘূৰি গ'লোঁ পালোৱে আজি আহিছিলোঁ আজি ভিৰ কম নেকি অকণমান ন কম থাকে গধূলি ভিৰত যাম আৰু প্ৰণৱ কেনে লাগিছে অকণমান আধ্যাত্মিক ফিল হৈছেনে ভাল লাগিছে আহি এতিয়ালৈ ভালো লাগি আছে কিন্তু গৰমটো আছে ভালো লাগিব যেন পাইছোঁ আগতে বঢ়িয়া এইবিলাক কিহৰ চেণ্ডেল ভাইটি হা মানুহৰ থৈ গৈছে না আহি বিচাৰি পাব জানো ইয়াতে নাম্বাৰ দিয়া আছে হা নাম্বাৰ নাই এই মাটিত যে পৰি আছে এইবিলাক হিচাপ নাই ন কাৰো যোনে যি পায় তাকে পিন্ধি আছে বাইদেউ বিচাৰি পাইছে চেণ্ডেল পাইছে বিচাৰি দাদা চেণ্ডেল বিচাৰি পাইছেনে পাইছে ন ইমান ভিৰৰ মাজত ওলাইছে তো এইটো ভেৰি কমপ্লিকেটেড ছিষ্টেম এইখিনি মানে মোৰ চোৰ ঘূৰি যাব আপোনাৰ কোনটো কাৰ চেণ্ডেল আছিল চাওক চেণ্ডেল কোম্পানী ইমান সোপা চেণ্ডেল বনাইছে মই আজি দেখা পাই পাগল হৈ গৈছোঁ ধেমালি চেণ্ডেল কোম্পানীয়ে চেণ্ডেল বনোৱা নাই কিন্তু দেই
আৰু চাওক চবে একদম মানে বেলেগ বেলেগ ষ্টাইলৰ চেণ্ডেল পিন্ধে। দাদা বিচাৰি পাইছেনে চেণ্ডেল? নাই পোৱা নাই ন? টাইম যাব অলপ। ভণ্টি চেণ্ডেল বিচাৰি পাইছা? হা পোৱা নাই ন? ক'ৰ পৰা আহিছে? হয় নেকি? এই ভাল চাই এযোৰ লৈ যাওক। অ' বাইদেউ এইযোৰ আপোনাৰ হয়নে? আপোনাৰ হয়নে? তো কাৰ চেণ্ডেল কোনে পিন্ধিছে হিচাপ নাই। এয়াই হ'ল গুৱাহাটী আধ্যাত্মিকতাৰ নগৰী। এয়া মা কামাখ্যাৰ নীলাচল পাহাৰত অৱস্থিত এক আধ্যাত্মিক স্থলী। কেইটকা? 10 টকা বিক্ৰী হৈছেনে? বিভিন্ন মেকআপ সাজ সজ্জাটো আপোনালোকে মানুহ দেখা পাব ইয়াত, চিন্তা কৰিব নালাগে বাৰু। প্ৰণৱ মেকআপ চেকআপো হৈ আহিছে বহুতে। দা ছানস্ক্ৰীন লোচন আনিছেনে নাই? হৈ ছানস্ক্ৰীন আমাৰ এইটো মানে হেৰি আছে ইনবিল ছানস্ক্ৰীন আছে নেকি? আমি মানে এইটো হেৰিটো ইউজ নকৰোঁ। চ' আমি ইনবিল ছানস্ক্ৰীন লোচনে ঘূৰি আহিছোঁ। যাওঁ কিমান দূৰ পাৰোঁ। বাপৰে বাপ। स्टिंग होगी स्टिंग स्टिंग नहीं पड़ेगा क्यों? स्टिंग बॉडी के लिए इतना अच्छा नहीं है। वो भी हम इनबिल ले लिया। हम नारियल पियेंगे, हाँ प्योर कोकोनट ऑयल। ओ कोकोनट वाटर सॉरी। 20 रुपया एक और एक गिलास बढ़िया का बना जाओ। हाँ हरे 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 राम 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 हरे 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 कृष्ण 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 हरे 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 राम 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 हरे 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 कृष्ण। বাপৰে দেখি দেখা পাইছোঁ কালিও। ইয়াতে এইটো চিষ্টেম কিমান ধুনীয়া লাগিছে চাওক। একদম পাহাৰৰ পৰা যে পানী আহিছে, সেই পানীটো জাষ্ট PVC পাইপেৰে আনিছে, আনি ইয়াতে দি দিছে, ৰাস্তাত এৰি দিছে, ইমান গৰমৰ ৰাস্তাত। আৰু এতিয়া মানুহে ঠাণ্ডা লৈ আছে চাওক। ঠাণ্ডা লাগিছেনে ভৰি? গৰমৰ কাৰণে অকণমান ঠাণ্ডা দিছে ন? ক'ৰ পৰা আহিছে? মিৰ্জাৰ পৰা উঠি গ'ল নে আহিল ওপৰৰ পৰা? অঁ আহিছে ন? অঁ ঠিক আছে। কাৰ্পেট দিয়া জেগাবিলাকত অকণমান খোজকাঢ়ি ভাল লাগে বাৰু, যিহেতু প্ৰচণ্ড গৰম। চ' মানে ভৰিবিলাক পুৰি যায় আকৌ, আৰু অকণমান স্কিনটো অকণমান পাতল হোৱা যেন লাগে, কাৰণ এইটো পূৰা কংক্ৰিটৰ ন। ফাৰ্ষ্ট কেনে লাগিছে আহি? বহুত ধুনীয়া বহুত ধুনীয়া। আহিলেহে ইয়াত উপলব্ধি কৰিব পাৰি, মানে নাহাকে ক'ব নোৱাৰি। আৰু প্ৰত্যেক অসমতে যিহেতু ইমান ডাঙৰ তীৰ্থস্থান, ইমান মানুহ ভাৰতৰ বাহিৰৰ পৰা মানুহ ইয়ালৈ আহে, আমি কিন্তু অসমতে থাকি গুৱাহাটী চহৰত থাকি আমি নাহোঁ। ইয়াত আহিলে যিটো মানে উপলব্ধি হয়, এইটো এটা এক বুজাব নোৱাৰা এটা হেৰি ঘটনা। আৰু যোন আহিব তেওঁহে উপলব্ধি কৰিব পাৰিব ইয়াত। আমি এঘণ্টা 1.5 ঘণ্টাত ওলাই যাব পাৰিমনে? আমি এনেই তাৰ পৰা হিচাপ কৰি চালে যদি বহুত, এতিয়া দিনত বাৰু মানুহ ভক্তপ্ৰাণ কম আছে, কিন্তু তাত সেই হিচাপে যদি হিচাপ কৰি চাওঁ, মোটামুটি তলৰ পৰা এবাৰ ভ্ৰমণ কৰি মাৰ নামত সেৱা এটা জনাই যোৱালৈকে মোটামুটি 3 ঘণ্টামান লাগি যায়। হয় সেইটোৱে। চ' আহি আমি প্ৰায় গেট পাইছোঁহি। ছিকিউৰিটি চিষ্টেম বহুত টাইট, ভিডিঅ' কৰিব দিয়ে নে নাই গম নাপাওঁ। এইটো কামাখ্যা ধাম, হিন্দুসকলৰ পবিত্ৰ উপাসনাথলী।
আপোনালোকে দেখিছে হাজাৰ হাজাৰ ভক্ত ইয়াতে সমাগম হৈছে। চবৰে এটাই আশা যে এই সময়ত যিহেতু মা ৰজস্বলা হৈ থাকে, চ' এই সময়ত আৰাধনা কৰিলে নিজৰ মনোবাঞ্ছাবিলাক পূৰ্ণ হয়। আৰু ইতিমধ্যে আপোনালোকে চবে জানে মা কামাখ্যাৰ ইতিহাস ইতিবৃত্ত, চ' বেছি মই নকওঁ। ত' আজি মই নিজে যিহেতু অহা নাছিলোঁ আৰু আজি বহু বছৰৰ মূৰত আহিলোঁ, খুব ভাল লাগিল, মনটো শান্তি লাগি গ'ল। এতিয়া প্ৰায় 3টা বাজিবৰ হ'ল। চ' আমি ওলাই আহিলোঁ। এই গছডালে ইমান সুন্দৰ চাহ দিছে চাওক। বাবা দান করে যাও বাবা। হ্যাঁ কিছু দান করে হেমা বাবা কিছু দান করে দাও বাবা। হেমা বাবা কিছু দান করে দাও। মাক দান কৰক। মাক কিবা ক'লানে নাই? ভাবিলোঁ কিবা কিবি মনে মনে। কিবা আশীৰ্বাদ ল'লানে নাই মাৰ পৰা? একচুৱেলি এই বস্তুটোৱে সেইটোৱে তাৰমানে মই অলপমান বুজাই দিওঁ। তাৰমানে এইটো আশীৰ্বাদটো বিচৰা যায়, ভগৱানৰ ওচৰত যেতিয়া অহা যায় মানে আশীৰ্বাদ ল'বৰ কাৰণে আহে। তো আজি ভাল লাগিলে, একদম মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ, সেৱা কৰিলোঁ যিখিনিলৈকে মন্দিৰৰ ভিতৰত সোমাব দিছে ন আমাৰ এতিয়া? মন্দিৰৰ ভিতৰত মানে মেইন মন্দিৰৰ ভিতৰত নহয়, যিখিনিলৈকে যাব পাৰি আৰু সেইখিনিলৈকে গ'লোঁ, গৈ সেৱা এটা ল'লোঁ মাৰ ওচৰত আৰু বহুত ভাল লাগিলে মানে মনটো। शंकरराव कैसा लगा असम का वो ये मतलब कामाख्या टेम्पल? अच्छा लगा, फर्स्ट टाइम आया ये अम्बुबाची फेस्टिवल के लिए। हाँ हाँ हाँ, फर्स्ट टाइम अटेंड हुआ, ठीक है। सुंदर लग रहा है देखने के लिए। आप कहाँ से आया? रानाघाट में। हैं? रानाघाट। रानाघर। कितना दिन से है आप इधर? आज 8 दिन। 8 दिन हो गया? हाँ। हर साल आते हैं आप? हैं? कामाख्या माँ को देखने दर्शन करने के लिए? 53 বছর। 53 বছর आप आते जाते रहते हैं? আমার বয়স 80। 80 বছर। हाँ। आप शादी किया? नहीं होगा। शादी नहीं किया? नहीं 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 আমি মেয়ে। आप लोग मतलब ये सन्यास बनने के लिए मतलब आप लोग জন্ম থেকে 7 বছর থেকে। 7 বছর থেকে आप लोग सन्यास लिया? আমার মা আছে 105, 105। हाँ। ভাই 5টো, भाई बात तो ভাইপো हाँ। 3টো, চাকরি, একটা রেলে চাকরি করে, একটা বিএসএফ চাকরি করে আর একটা বেকার। আমি সব আলাদা। ठीक है, आपका मतलब शुभकामना आपके लिए भी আমি ওই ভিক্ষা করি খাই বাবা। होगा। थैंक यू। তথাস্থ। জলদি খিচিয়ে এতিয়া প্ৰায় 3:30 বাজিছে। আমি কামাখ্যা মন্দিৰৰ পৰা উভতি আহিছোঁ। উভতি অহাৰ পথত আৰু দেখিছে এই আমাৰ গুৱাহাটী চিটি এই ভিতৰ ফালে তলফালে কিমান তলত আছে গুৱাহাটী চিটি, আৰু আমি কিমান ওপৰত আছোঁ। আৰু সদায় ব্যস্ত গুৱাহাটীৰ পৰা আমি বহুত দূৰত আছোঁ এতিয়া, আৰু ইয়াৰ পৰা ঘৰবিলাক খুব সৰু সৰু দেখা পায়। তো মনটো প্ৰশান্তি লাগিছে, কিন্তু ভৰি ফাটি গৈছে একদম, মানে যিটো প্ৰখৰ ৰ'দ আৰু মানে ৰাস্তাৰ যিটো গৰম ন, এটা ভৰি স্কিনটো ড্ৰাই হৈ পেলাই ড্ৰাই ফাটি গৈছে। আৰু আপোনালোকে এইটো প্ৰিকশ্যন ল'ব ঘৰত গৈ। বাকী ঠিকে লাগিলে আৰু খুব ভাল পুণ্যভূমি। এই কিবা মানে এনাউন্স কৰি আছে, আকৌ শুনা চুনা নাপায়। ত' ইয়াত ব্লগিং কৰা বৰ দিগদাৰ। চ' তথাপি কিবা কিবি অকণমান দেখালোঁ। মই যিহেতু অহা নাছিলোঁ, আজি প্ৰেক্টিকেলি এক্সপিৰিয়েঞ্চ কৰিলোঁ। আমাৰ দাসে লৈ আহিলে খুব সুন্দৰকৈ। যদিও ৰ'দ দিছে, মানে মনটো ভাল লাগিছে। বাটে বাটে ফ্ৰী পানী, ফ্ৰী জুচ এইবিলাক খাই খাই আহিছোঁ। চ' আহিব পাৰে আপোনালোক। ক'ৰ পৰা আনিছে দাদা? মই বেলেগক কওঁ, মই বহুত দূৰকে আহিছোঁ। কিয় দেখাও, কিয় ভাল নাপায়? আপোনাক টিভিত উঠিবতো। किशन सुनो ना। उनके बिना किशन मंदिर के अनुसंधान केंद्र के सामने अपेक्षा कर रही है। उत्तम किशन तिनसुकिया निवासी बिना किशन आपको ढूंढे मंदिर के अनुसंधान। কেমেৰা উঠি ভাল নাপায় বোলে ময়ূৰৰ পাখি। লাজ কৰিছে অলপমান, মানে এই বস্তুটো বিক্ৰী কৰা বুলি ভাবি পেলাই লাজ কৰিছে। অকলে মানুহ এইটোৱে প্ৰব্লেম, মানে নিজৰ। कितना रुपया? 20 रुपया। कहाँ से लाया? मुंबई से। मुंबई से। ओरिजिनल है ना? नकली। नकली? ओ नकली है। प्लास्टिक का है ना? लोहा। हाँ?
लोहा लोहा का मुंबई से लाए ये नकली लोहा का वो मतलब वो ये मयूर पंख नहीं मुर्गी का पंख है। मुर्गी का पंख है ना बढ़िया लगा कितना सेल हुआ सुबह से 5-6 लाख 5 सेल हुआ 5-6 लाख और 5-6 लाख सेल हुआ हाँ आप कहाँ से आए मुंबई से आया प्रोडक्ट अच्छा लगा आपका এই 5-6 লাখ টকা চেল কৰিছে মানে ৰাতিপুৱাৰ পৰা আৰু এইটো বোলে কিবা লোহাৰ পাংখা আনিছে ময়ূৰৰ নাও পানী বটল কিন্তু পুৰা ফ্ৰী দিছে দেই বহুত বেছি এমাউণ্টত পানী বটল দিছে দাদা ক'ৰ পৰা দিছে এইটো ক'ৰ পৰা দিছে পানীটো কোম্পানী ফালৰ পৰা फैंसी बाजार बुलबुल मार्केट ফেঞ্চি বজাৰ বুলবুল মাৰ্কেট ন নীলাচলত এখন টেক আমি আজি নীলাচল পাহাৰলৈ আহিছিলোঁ মা কামাখ্যাৰ আশীৰ্বাদ ল'লোঁ আৰু বহুত দূৰ খোজকাঢ়ি আহিলোঁ যিহেতু যাওঁতেও খোজকাঢ়ি গ'লোঁ আহোঁতেও খোজকাঢ়ি আহিলোঁ খুব ভাল লাগিলে আৰু বতৰটো খুব ধুনীয়া কৰিছে আজি এতিয়া পূৰা ঠাণ্ডা হৈছে আজি অম্বুবাচী ভাঙিব না আজি অম্বুবাচী যিহেতু ভাঙিব এনে বেলেগ একো প্ৰব্লেম নাই কিন্তু যাওঁতে আহোঁতে মানে যিটো গৰমত মানে ৰাস্তাৰ পিছ দিয়াটো বহুত গৰম পৰিছে আৰু যিহেতু চেণ্ডেল আমাৰ এই গেটতে বন্ধ কৰিছে চেণ্ডেল নিয়াটো চ' সেইখিনি অকণমান ভক্তপ্ৰাণ ৰাইজে অকণমান কষ্ট পাইছে আৰু হয়তো বহুতৰ ভৰি চৰি ফাটি গৈছে আৰু গেৰুৱা চেৰুৱা ফাটি যাব চ' সেইখিনি অকণমান ঘৰত গৈ পৰিচৰ্যা কৰিব বাকী মা দেৱীৰ দৰ্শনে চাগে আপোনালোকক চবৰে মন প্ৰফুল্লিত কৰিব আৰু অনাগত দিনবোৰত আপোনালোকৰ পজিটিভিটি বাঢ়িব পজিটিভ এনাৰ্জি পাব আপোনালোকে চ' যদি দৰ্শন কৰা নাই কেতিয়াবালৈকে মন বান্ধি আহিব পাৰে খুব সুন্দৰ এটা পৰিৱেশ নিৰিবিলি গধূলি আমিও পাৰ কৰিলোঁ আৰু এতিয়া আমি অকণমান তিয়হৰ মানে ফিলিংটো লওঁ তিয়হ খাই খুব ভাল লাগিব অকণমান দাসে ব্যস্ত হৈ পৰিছে তিয়হ খাওঁতে কেনে টেষ্টি হৈছেনে চ' ইয়াত তিয়হ চইচ কৰিব পাৰি ৰঙা খাবনে আপুনি গ্ৰীণ খাব চ' আমি গ্ৰীণটো প্ৰিফাৰ কৰিছোঁ আৰু দাসে অলৰেডি গ্ৰীণ লৈয়ে ল'লে বাইদেউ বেপাৰ কেনেকুৱা ঠিকে চলি আছে না এইটো ভিৰ সদায় হয়নে না এই 3 দিনে হৈছে এই 3 দিন হৈছে না কালিলৈকে ভিৰ থাকিবনে আৰু ৰাতি কেইটামানলৈকে চলাই দোকান ৰাতি 3টালৈকে মানুহ থাকে ন পুৰা অহা যোৱা কৰি থাকে বেছিভাগ ক'ৰ বাহিৰৰ মানুহ আহিছেনে আমাৰ অসমৰ মানুহ বাহিৰৰ মানুহ বেছিভাগ ন আগতকৈ বাঢ়িছে ন মানুহ বহুত বাঢ়িছে ন তো আগতকৈ বহুত মানুহ বাঢ়িছে আগতে মানে ইমান মানুহ হোৱা নাছিল কিন্তু এতিয়া কৰোণাৰ পিছৰ পৰা আৰু মানুহ বাঢ়িছে ইয়াত যিহেতু এইটো এটা মানে মা কামাখ্যাৰ এটা মানে বিশেষ স্থলী আৰু জাগ্ৰত এটা মন্দিৰ চ' এইখিনিয়ে কৰোঁ এয়াই আমাৰ গুৱাহাটী আৰু এয়াই গুৱাহাটীৰ আমাৰ কামাখ্যা শক্তিপীঠ য'ত থুপ খাই আছে অজস্ৰ ভক্তবৃন্দৰ এক দুৰ্বাৰ আশাৰ ৰেঙনি য'ত উপাসনা কৰিলে মুক্তি লাভ কৰে জীৱনে য'ত উপাসনা কৰি শান্তি পায় বহুতো মনুষ্যত্বৰ আত্মাই এই অম্বুবাচী মেলাতে সাৰে থাকে নীৰৱে দিন ৰাতি একাকাৰ কৰি নীলাচল পাহাৰে সেই হয়তো বহু দূৰ দূৰণিৰ পৰা দেশ বিদেশৰ পৰা তীৰ্থযাত্ৰী আহি ভৰি পৰে কামাখ্যা কিবা অকণমান শান্তি প্ৰশান্তি বিচাৰি আৰু সেয়াই হয়তো বিশ্বাস সেয়াই পজিটিভ এনাৰ্জি আৰু সেয়াই জীয়াই থকাৰ প্ৰেৰণা আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব যদি ভাল পালে ভিডিঅ'টো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ প্লিজ নাপাহৰিব আকৌ পুনৰ নতুন ভিডিঅ' এটাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিল দেন টেক কেয়াৰ বাই বাই লাভ ইউ অল